আজি এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম এনেকুৱা এটা জেগালৈ য'ত নেকি আপোনালোকে जो टूटा फूटा जितना ही टूट फूट गया हो आपका मोबाइल मतलब कहने का मतलब क्या है जैसे आपका डिस्प्ले मतलब जैसे गिर गया टूट गया तो फिर इसको ज़रूरत नहीं है कि पूरा डिस्प्ले चेंज करने के लिए ऐसा जगह में ले जाऊँगा आप लोग के लिए। और ये वाला मेरा बैटरी डाउन है क्योंकि इसका चार्जर नहीं था। अभी चार्जर लेने के लिए जाऊंगा और इसको भी दिखाऊंगा। लेकिन मेन आप लोग को ले जाऊंगा मैं जहां मतलब आप लोग का डिस्प्ले चेंज मतलब कम पैसे से आप लोग का डिस्प्ले चेंजिंग हो सकता है। ऐसा जगह पे लेके जाऊंगा मैं। ठीक है, ओके लेट्स गो। डायरेक्ट জেগাতে দেখুৱাম আৰু না অকণমান ভিউ দেখুৱাম, তাৰপিছত ডাইৰেক্ট ৰাস্তাখন দেখুৱাম, তাৰপিছত ডাইৰেক্ট দোকানতে দেখুৱাম আৰু আপোনালোকে। কেলৈ মোৰ মোবাইলকো তাতে বনাবলৈ দি থোৱা আছে, আপোনালোকক দেখুৱাই আছোঁ। বঢ়িয়া গাইজ, পালোঁ আধা ৰাস্তা আৰু আছে যাবলৈ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই বেগ এখন দেখুৱাই দিছোঁ ক'ত পাইছোঁ আপোনাৰ। এতিয়া পালোঁ আমি জেল ৰোড পালোঁ আৰু বাকী আছে যাবলৈ। আৰু আছে যাবলৈ, বহুত দূৰ আছে। আমি পালোঁ এতিয়া কেবি ৰোড আপোনাৰ ভৱন। এতিয়া আৰু অকণমান দূৰ আছে, আমি যাম পাব্লিক ষ্টেচন। তাৰপিছত এতিয়াও বহুত দূৰ আছে আৰু বাছ গৈ আছোঁ আপোনালোকে ধৈৰ্য ধৰক। হ'ল কি আপোনালোকে যেনেকুৱা টাচ মানে স্ক্ৰীন টাচ যদি ভাঙি গ'ল আপুনি গোটেই সেইটো ওলাব দৰকাৰ নাই। তুমি এখন দোকানত লৈ যাব পাৰিব আৰামছে। এখন দোকানত আপুনি যোৱাটোত মাত্ৰ এখনতে পাব, একদম কম দামত আপোনাৰ ডিছপ্লে বনাই দিবগৈ একদম পূৰা ধুনীয়াকৈ। আৰু চেঞ্জ কৰিব কিন্তু প্ৰায়ভাগ যদি মোবাইল ভাঙি যায় ডিছপ্লে ভাঙে কিন্তু চেঞ্জ নকৰে। কি হয় কাটি পেলাই লগাই দিয়ে। সেইকাৰণে আপোনালোকে এইখন দোকানত লৈ যাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম মই এখন দোকানত। গাইজ আমি সোমাইছোঁ গাইজ এতিয়া ৰাজমাহ পুখুৰী ৰাইট টাৰ্ণ মাৰি পেলাই এনেকৈ ওলাই যামগৈ। আৰু আপোনালোকে মজা কৰি থাকক, ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ভাল শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চুলি ষ্টাইলটো কেনেকুৱা লাগিছে সেইটো জনাব। আজি কাটিছোঁ না। এতিয়া আমি ৰাজমাহ পুখুৰীত পালোঁ। এতিয়া বৰ্তমান ৰাজমাহ পুখুৰী এইফালে আছে ৰাজমাহ পুখুৰী। কিন্তু আমি ইয়াত নোসোমাওঁ, আমাৰ ইয়াত কাম নাই। আমি নিজৰ কামত যাওঁ, আপোনালোকক য'ত নেকি লৈ যাম তাত লৈ যাম বুলি কৈছোঁ, তাত লৈ যাম আৰু ভিডিঅ'টো উপভোগ কৰি থাকক আপোনালোকে। পাই গ'লোঁ, পাই কোৱা নাই আৰু আছে আকৌ মাষ্টৰৰ পিছে মই আগে পাবলৈ হ'ল যিটো নেকি জেগা। অকণমান ধৈৰ্য ধৰক। আমি এটা অলৰেডি জেগাত পালোঁ, পাব্লিক ষ্টেচন। গাড়ী মেজিক নিমাতি পাই গৈছোঁ দেই। দাদা দোকান খুলিছেহে, এতিয়া সোমাইছোঁ। এয়া দাদা এইফালে ৰখি আছে, আপোনাৰ দোকান দেখিবলৈ পাব পাৰিছে। এতিয়া আমি সোমাই আছোঁ ব'লক। য়েছ গাইজ। আৰু মোক আধা ঘণ্টা ৰখিবলৈ গৈছে এইজন দাদা, মেইন অনাৰ। আৰু দোকানৰ নাম কি আছে দাদা? দে ৱাস্কো। ইয়াত এভৰিথিং মানে আপোনালোকৰ মোবাইল যদি ভাঙি যায় এইটো ক'তো ছাৰ্ভিচ চেণ্টাৰ দৰকাৰ নাই, লৈ যাব আপুনি 2024 মানে 5,000 খৰচ দৰকাৰ নাই, চিধা ইয়াত লৈ আনিব। এইখন আছে যোৰহাটৰ পাব্লিক ষ্টেচনৰ আমাৰ মাৰ্কেট।
ইয়াতে আছে পাই যাওক দেখিব আপোনালোকে ইয়াত দাদা এনেকৈ ইয়াতে বহি থাকে দাদাক দেখিব আপুনি চিধাই যাব দাদাৰ লগত কথা পাতিব মোৰ নাম কমত দিব বাৰু আৰু মেইন কথা কি মোবাইল বনোৱাটোকো মই দেখুৱাম পাৰিলে মই দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰা আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু ফালি দিয়ে আৰু ভিডিঅ'টো কিমান কষ্ট কৰি আপোনালোকক দোকান দেখি মানে দেখাত সৰু হৈছে কাম কিন্তু ইয়াত সৰু নহয় ইয়াত এভৰিথিং ডাঙৰ ডাঙৰ কাম হয় আৰু সেইকাৰণে আপোনালোকে নকৰিব আমাৰ মাষ্টাৰে আফচোচ কৰি আছে এতিয়া মাষ্টাৰে আফচোচ কৰি আছে কিউকি ইয়াত এইটো কৰি আছে ইয়াত আছে দেখিব পৰা আছে ইয়াত আছে আৰু মই বেক কেমেৰা দেখুৱাই দে ৱাছ কোড আপোনালোকে ইয়াত আহিব পাৰে পাব্লিক ষ্টেচনত আছে ইয়াত এইখন দোকান আৰু এনেকৈ টাৰ্ণিঙতে পাই ইয়াত পাই যাব আপোনালোকে ইয়াত আহি পেলাই এইটো কৰিব গাইছ মই ইয়াৰ পৰা দাদাক কৰিলোঁ সঞ্জয় দিলোঁ এতিয়া মই গুচি যামগৈ ইয়াৰ পৰা বেলেগ জেগাত যাম আৰু এতিয়া মই নিজৰ আপোনাৰ এইটো কৈছিলোঁ না এইটো ল'বলৈ যাম বাছ এভৰিথিং ইয়াত এভৰিথিং হয় আপোনালোকে টেনশ্যন নকৰিব চব পাই যাব মৰিয়নি যাব ইউজ নিউ বালিবাট হৈ আমি ঘূৰি যাম এতিয়া নিউ বালিবাট আৰু এনেকৈ কি ক'ম পূৰা গাড়ী ভিৰ লাগি আছে এইখনতে নিউ বালিবাটত পূৰা গাড়ী হা ini orang olong kan enggak kan फ्रेंड्स कंगन के मुकल आपन के इरकन मो देखल एकन दुकान আমি এতিয়া গৈ আছো মোবাইল যদি ডিসপ্লে কোন ভাঙি মানে লবলে আছে বেংকৰ কাম আছে বেংকৰ কাম কাৰণে যদি আপোনাৰ কানাডাৰ বেংক ওয়াৰেন্টি কত গৈ জেপিআৰ ৰুট আছে দোকান দোকান যাব এখন দোকান লৈ গৈ আপোনালোকে মোবাইলটো দেখুৱাব মোবাইলৰ বিষয়ে মানে কেনেকৈ কি কৰে এইবিলাক কৈ দিব তাত কম বাজেটত মানে কম পইচা কম বাজেটত আপোনাৰ মোবাইলটো একদম পুৰা ভাল হৈ যাব ঠিক হৈ যাব এইটো কাৰণে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি